নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ এগ্ৰো প্ৰজেক্টলৈ আপোনালোকক স্বাগতম মই মতিউৰ ৰহমান আজি আপোনালোকক দেখুৱাম 700 কণীৰ মেনুৱেল এগ ইনকিউবেটৰ কেনেকৈ বনাব পাৰি আৰু মই নিজেই ঘৰতে বনাই বেছি থাকো নিজৰ কাৰণে ব্যৱহাৰ কৰো আপোনালোকক আজি সম্পূৰ্ণ ভিডিঅটো দেখুৱাম আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই যাব আৰু মেচিনটো বনাবৰ কাৰণে কি পাৰ্টস লাগিব কি বস্তু লাগিব আৰু পাৰ্টসসমূহ কোড কেনেকৈ সেটআপ কৰিব লাগিব সেই সম্পূৰ্ণ বিষয়ে দেখুৱাই যাম আপোনালোকে মনোযোগেৰে সম্পূৰ্ণ ভিডিঅটো যদি চাই তেনেহলে আপোনালোকে বুজি পাব আৰু আপোনালোকে যদি বনাব পাৰে এনেকৈ তেনেহলে তো ভালে আৰু যদি বনাব নোৱাৰে আপোনালোকৰ এনেকুৱা মেচিন প্ৰয়োজন হৈছে বা যি ক্যাপাসিটিৰে প্ৰয়োজন হৈছে আমাক যোগাযোগ কৰিব পাৰে আমি তেনেকুৱা ক্যাপাসিটিৰ মেচিন আপোনালোকৰ কাৰণে যোগাৰ কৰি দিব পাৰিম তেনেহলে বন্ধুসকল চাই থাকক আমাৰ এগ্ৰো প্ৰজেক্টৰ আমাৰ আজিৰ এই ভিডিঅটো আৰু আমি সম্পূৰ্ণ ভিডিঅটো ষ্টাৰ্ট কৰি আছো